নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। তো এটা নতুন বহুত ভাল খবৰ আহিছে, কাৰণ পুনৰ নতুন চাকৰিৰ সুন্দৰ সুযোগ আহি গৈছে, যিকেইটা পদৰ কাৰণে আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। আৰু ইয়াত আপোনালোকে চাব পাৰে যে গ্ৰেড 4ৰ 200টাকৈ অধিক পদ মুকলি হৈছে। তো ইয়াত কি কৰিব লাগিব সকলোবোৰ ডিটেইলছ জনাই দিয়া হ'ব এইটো ভিডিঅ'ত। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। লগতে যিটো শিক্ষাগত অৰ্হতা যথেষ্ট কম, আপুনি 8 পাছৰ পৰা আৰম্ভ কৰি 10 পাছলৈ এপ্লাই কৰিব পাৰিব বা 12 পাছলৈও এপ্লাই কৰিব পাৰিব। আৰু অনলাইন আপুনি এপ্লাই কৰিব লাগিব। লগতে যিটো এপ্লাই কৰা লাষ্ট ডেট অতি কম সময় থাকিব, 25 আপোনাৰ জুলাইলৈ এপ্লাই কৰা লাষ্ট ডেট থাকিব। তো 25 জুলাইৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। লগতে কি কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব সকলোবোৰ জনাই দিয়া হ'ব। আৰু লগতে অসমৰ নিবনুৱাসকলৰ কাৰণে বা যুৱক যুৱতীসকলৰ কাৰণে এইটো যথেষ্ট এটা ভাল খবৰ, কাৰণ এনেকুৱা ধৰণৰ সুযোগ বাৰে বাৰে নাহে। তো আপোনালোকে এইটো ভিডিঅ' চাই থাকিলে গম পাব কেনেকুৱা ধৰণৰ সুযোগ। যদি আপোনালোকে ইচ্ছুক তেতিয়াহ'লে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। তো ইয়াত আপোনালোকে চাব পাৰে যে আৰ্জেণ্ট জব ভেকেঞ্চি, অৰ্থাৎ আপোনাৰ অতি শীঘ্ৰে এইকেইটা ৰিক্ৰুইটমেণ্ট দিয়া হ'ব। তো আপোনালোকে চাব পাৰে ইয়াত গ্ৰেড 4 আৰু গ্ৰেড 3 ধৰি বহুতো পদ আছে। প্ৰথমতে আপোনালোকে চাব পাৰে গুৱাহাটীত ইয়াত পদ মুকলি হৈছে, তাৰপিছত চানমাৰীটো আপোনাৰ হ'ব আৰু আমিনগাঁৱতো আপোনাৰ এইকেইটা পদ আছে, অৰ্থাৎ এইকেইটা স্থানত আপুনি চাকৰি কৰিব পাৰিব। তো ইয়াত আপোনাৰ কি কৰিব লাগিব, প্ৰথমতে মই তলৰ ফালে দেখাই দিছোঁ যে 15টা নতুন কোম্পেনীত আপোনাৰ যুৱক যুৱতীৰ কাৰণে যথেষ্ট ভাল খবৰ, কাৰণ 15টা কোম্পেনীত আপোনাৰ যথেষ্ট ভেকেঞ্চি মুকলি হৈছে। আৰু ইয়াত আপোনাৰ কি পদ আছে, তো কোনো ধৰণৰ আপোনাৰ এক্সপিৰিয়েঞ্চ নথকা পদ আছে ইয়াত। আপুনি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব, ডাইৰেক্ট জইনিং কৰিব পাৰিব। ইয়াৰ চেলাৰীটো যথেষ্ট ধুনীয়া। তো প্ৰথম পৰ্যায়ত আছে আপোনাৰ পোষ্ট অফ পেকেজিঙৰ কাৰণে 17,500 টকাৰ পৰা 25,500 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা হ'ব। লগতে ছুপাৰভাইজাৰৰ পদটো আছে, ইয়াত আপোনাৰ 17,000 টকাৰ পৰা আপোনাৰ 25,500 টকা পৰ্যন্ত দৰমহা হ'ব। তাৰপিছত আপোনাৰ মাৰ্কেট স্কেনিঙৰ পদ আছে, ইয়াত আপোনাৰ 16,500 টকাৰ পৰা 28,500 টকা পৰ্যন্ত আপোনাৰ দৰমহা হ'ব। তাৰপিছত ছিকিউৰিটি গাৰ্ড, অৰ্থাৎ নিৰাপত্তা যিটো ছিকিউৰিটি গাৰ্ড আছে আপোনাৰ কোম্পেনীত, ছিকিউৰিটি গাৰ্ডৰ পদ আছে 15,500 টকাৰ পৰা 30,000 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা হ'ব পাৰে। তাৰপিছত ৱেৰহাউছ বাৰকোড স্কেনাৰ, ব্লিংকিট, ছুইগি আৰু জমেটোত এইকেইটা পদ আছে আপোনাৰ, এইটো পদত এপ্লাই কৰিব পাৰিব। ইয়াত 15,500 টকাৰ পৰা 30,000 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা হ'ব, যথেষ্ট ধুনীয়া। তাৰপিছত আপোনাৰ বেক অফিচ হাউচকিপিং ষ্টাফৰ কাৰণে পদ আছে, ইয়াত আপোনাৰ 15,000 টকাৰ পৰা 30,000 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা হ'ব। তাৰপিছত যিটো আপোনাৰ এইকেইটা পদৰ কাৰণে যিটো আপোনাৰ যোগ্যতা লাগিব শিক্ষাগতা, সেইটো আপোনাৰ পেকেজিঙৰ পদটোৰ কাৰণে সেইটো আপুনি শিক্ষাগত অৰ্হতা নহ'লে এপ্লাই কৰিব পাৰিব। মিনিমাম আপোনাৰ 4th ক্লাছ বা 5th ক্লাছ, অৰ্থাৎ 4ৰ্থ শ্ৰেণী 5ম শ্ৰেণীৰ পৰা হ'লেও আপুনি এপ্লাই কৰিব পাৰিব। আৰু বাকীকেইটা পদৰ কাৰণে আপোনাৰ 10 পাছ 8 পাছ কৰা হ'ব লাগিব, আৰু গ্ৰেজুৱেট পদ হ'লেও আপুনি এপ্লাই কৰিব পাৰিব। ইয়াত উল্লেখ আছে। আৰু 3টা স্থানৰ কথা মই ক'লোৱেই, গুৱাহাটীৰ বিভিন্ন জেগাত হ'ব, চানমাৰীত আৰু আমিনগাঁৱতো ইয়াত আপোনাৰ পষ্টিং হ'ব। আৰু বয়সটো আপোনাৰ 18ৰ পৰা 60 বছৰৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিব। 18ৰ পৰা 60 বছৰ যথেষ্ট বয়স আছে। আৰু আপুনি ব'থ মেল ফিমেল, অৰ্থাৎ আপোনাৰ ল'ৰা ছোৱালী সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আটাইতকৈ এটা ভাল কথা, যিটো আপোনাৰ সুবিধাসমূহ কি আছে, আপোনাৰ ল'ৰাৰ কাৰণে থকা খোৱাৰ সুবিধা আছে বিনামূলীয়া। তাৰপিছত আপোনাৰ ছোৱালীৰ কাৰণে ৰুম চাই দিয়া হ'ব, আপোনাৰ যিটো ভাড়া ৰুমটো এইটো কোম্পানীৰ ফালৰ পৰা আপোনালোকে চাই দিব। আৰু ইয়াত আটাইতকৈ এটা কথা যে PF আৰু ESI সুবিধাসমূহ ল'ৰা ছোৱালীসকলৰ কাৰণে আছে। যদি আপুনি চাকৰিটো পায় তেতিয়াহ'লে আপোনাৰ PF আৰু ESI সুবিধা থাকিব। আৰু এই যিটো এপ্লাই কৰিবলৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, প্ৰথমতে এই দুটা নাম্বাৰ দিয়া আছে, এই দুটা নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব লাগিব। এই দুটা নাম্বাৰত কণ্টেক্ট কৰি তেওঁলোকে হয়তো লিংক পঠাব বা কিবা তেওঁলোকক জনাই ল'ব। তাৰপিছত আপুনি ঘৰৰ পৰা এপ্লাই কৰিব পাৰিব আৰু আপুনি জইনিং কৰিব পাৰিব অতি সহজতে। তো প্ৰথমতে আপোনালোকে চাব পাৰে যে ইয়াত এইকেইটা নাম্বাৰটো আপোনালোকে কল কৰি চাব পাৰিব, যথেষ্ট ধুনীয়া। তো আপোনালোকে এবাৰ কল কৰি চেক কৰি লওক, তেতিয়াহ'লে আপোনালোকে গম পাব। কাৰণ এটা কথা গম পাব যে বহুতে হয়তো বহুত কমেণ্ট কৰিব, কিন্তু ঘৰত এনে থকাতকৈ কিবা এটা কৰি থকাটো যথেষ্ট ভাল। কাৰণ ঘৰত এনেই বহি থকাতকৈ কিবা এটা কৰি থকাটো যথেষ্ট ভাল, সেইটো আপোনালোকে মনত ৰাখিব। চ' আপোনালোকে পলম নকৰি এইকেইটা নাম্বাৰত কণ্টেক্ট কৰি ল'ব আৰু ভালদৰে সুধি আপোনালোকে যিটো চাকৰি আপোনাৰ যোগ্যতাখিনি মিলে সেইটো চাকৰি আপুনি কৰিব পাৰিব। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰি দিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ জবৰ খবৰ আৰু অসমৰ সকলোতকৈ আগতে যিকোনো আপডেট আমি এই চেনেলটোত দিওঁ। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।